বুদ্ধিয়ক মানুহ হয় ন সেইবোৰ য'ত ৰাতিপুৱা এলাৰ্ম বজাৰ লগে লগে উঠি যায়, আৰু পাগল মানুহ সেইবোৰ য'ত ৰাতিপুৱা এলাৰ্ম বজাৰ আগতে উঠি যায়, য'ত নেকি কিছুমান পাগল মানুহৰ সপোনবোৰৰ কাৰণে ৰাতিপুৱা সোনকালে উঠি যাবলৈ বাধ্য কৰায়। আৰু বুদ্ধিয়ক মানুহ সেইবোৰ যিবোৰ ৰাতিপুৱা উঠি ইতিহাস পঢ়ে, আৰু পাগল মানুহবোৰ সেইবোৰে যিবোৰ ইতিহাস বনাই যায়। বেয়া সময়ত কিছুমান মানুহে ভাঙি পৰে আৰু কিছুমান মানুহে ৰেকৰ্ড বনাই থৈ যায়। কিছুমান পাগল মানুহৰ এটিটিউড আৰু নিজৰ সপোনৰ কাৰণে আজি তেওঁ হিষ্টৰী বনাই থৈ গৈছে। বিল গেটছ, য'ত নেকি আজি তাক গোটেই দুনিয়াখনি চিনি পায়। মাইক্ৰ'ছফ্ট কোম্পানীৰ মালিক বিল গেটছ, তেওঁ গ্ৰেজুৱেশ্যন ফেইলাৰ আছিল। য'ত ভাৰতবৰ্ষত তেনেকুৱা মানুহ নাই ধীৰুভাই আম্বানীক চিনি নাপায়। ৰিলায়েন্স কোম্পানীৰ মালিক ধীৰুভাই আম্বানী এটা সময়তো পেট্ৰল পাম্পত কাম কৰিছিল। আব্ৰাহাম লিংকন, য'ত এটা সময়ত জোতা চিলোৱা কাম কৰিছিল আৰু তেওঁই আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছিল। ৰজনীকান্ত, য'ত এটা সময়তো বাছ কণ্ডাক্টৰ আছিল আৰু আজিৰ দিনত ফিল্ম ইণ্ডাষ্ট্ৰীৰ ছুপাৰষ্টাৰ হয়। শচীন তেণ্ডুলকাৰ, তেওঁ 3বাৰ মেট্ৰিক ফেইল কৰিছিল আৰু আজিৰ দিনত ক্ৰিকেটৰ ভগৱান বুলি জনা যায়। মেছি, ফুটবলৰ বাচ্চা, ফুটবল ট্ৰেইনিঙৰ কাৰণে তেওঁ হোটেলত ৱেইটাৰৰ কাম কৰিছিল। ইহঁতৰ কথা মতে বুজা যায় জীৱনটো এইটো নহয় যে যিটো আমি ভাবোঁ। এতিয়া তুমি ভাবা তুমি কি কৰিব পাৰিবা। আজিও মানুহে ফেচবুক, স্নেক ভিডিঅ', ফ্ৰী ফায়াৰ, পাবজিত টাইম পাছ কৰে। এতিয়া তুমি ভাবা তোমাৰ জীৱনটো কি বনাব বিচাৰা। তোমাৰ জীৱনত এনেকুৱা এটা সপোন থাকিব লাগে য'ত তোমাক ৰাতিপুৱা উঠি যাবলৈ বাধ্য কৰায়। ইউটিউব চোৱা, গুগল চোৱা, নতুন নতুন আইডিয়াছ লোৱা, আৰু জীৱনটোত যদি একো এইমছ নাই তেন্তে কিবা এটা এইম বনাই লোৱা। আৰু যদি ভাবা ফেচবুক, স্নেক ভিডিঅ', ফ্ৰী ফায়াৰত টাইম পাছ কৰি জীৱনটো শেষ কৰিব বিচাৰা তেন্তে ভাই অল দ্য বেষ্ট। আৰু যদি ভাবা তুমি তোমাৰ জীৱনটোক এটা নতুন দিশত আগুৱাই লৈ যাব খোজা তেন্তে এতিয়াও একো হোৱা নাই, লাগি যোৱা তুমি তোমাৰ সপোনৰ কাৰণে জীৱনৰ যুদ্ধত। আৰু তোমাৰ সপোনবোৰৰ কাৰণে এনেকৈ কাম কৰা য'ত নেকি আজি মই এইবোৰ মহান মানুহৰ উদাহৰণ দিছোঁ, আজিৰ পৰা কেইবাদিনৰ পিছত এনেকৈ তোমাৰ উদাহৰণ দিব কোনোবাই। আৰু এনেকুৱা পাগল মানুহেই হিষ্টৰী বনাই যায়। সিহঁতে যদি ইমান কষ্টৰ মাজত সিহঁতৰ সপোনবোৰ পূৰণ কৰিব পাৰিছিল তেন্তে আমি ইমান ফেচিলিটিৰ মাজত আমি কিয় কৰিব নোৱাৰিম। সেইকাৰণে বন্ধ কৰা টিভি চোৱা, ঘূৰা ফিৰা, আড্ডা মাৰা আৰু নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ জীৱন যুদ্ধত লাগি যোৱা। ভিডিঅ'টো চাই যদি মনত জুই লাগিছে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাবা।